নমস্কাৰ পোনপ্ৰথমে মই নিৰুৱে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আৰু এয়া দেখা পাইছে মই বৰ্তমান পাকঘৰত কাৰণ ৰাতিৰ বাবে ভাত খাজ ৰেডি কৰি আছোঁ এইফালে কুকাৰ মোৰ ভাত হৈ গ'ল তাৰ পাছত এয়া এইফালে বনাই আছোঁ দাইল আৰু এতিয়া যে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আচলতে ৰেচিপি এবিধ বনাবলৈ লৈছোঁ মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আচলতে অকণমান আনকমন আৰু এয়া মই প্ৰথম বনাম আজি গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ টেমা মাংস চিনি পাইছেনে টেমা মাংস আচলতে এই যে টেমাটো দেখিছে এয়া মাংস শুকুৱাই থোৱা আছিল এয়া হ'ল পৰ্ক তাকে মই বোলো আজি ৰান্ধো আৰু আপোনালোককো দেখুৱাওঁচোন কেনেকুৱা হয় সেয়া বাৰু নাজানো কিন্তু এনেকৈ দেখি খুবেই ভাল লগা এয়া শুকুৱাই থোৱা আছিলে শুকুৱাই মেলি ৰাখা আৰু তাকে এতিয়া বনাব লৈছোঁ আৰু এইখিনি বনাবলৈ যাওঁতে মই ৰেডি কৰি লৈছোঁ এয়া আপোনালোকে দেখা পাইছে এয়া বিলাহী সৰু সৰু চাইজৰ মই দুটাকৈ লৈছোঁ সৰু চাইজৰ বুলি নহয় মিডিয়াম চাইজৰ হ'ব বৰ ডাঙৰো নহয় সেই তেনেকৈ তাৰপিছত এয়া পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ এটা তাৰপিছত জলকীয়া দেখা পাইছে চাৰিটা লৈছোঁ চাৰিটা মই ৰেডি কৰি থৈ দিছোঁ তাৰপিছত এইফালে এয়া আদা নহৰু মই এনেদৰে থুকুচি লৈছোঁ এয়া আলু ডাঙৰ চাইজৰ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু মছলা বৰ বিশেষ মই ব্যৱহাৰ নকৰোঁ এইফালে দেখা পাইছে গৰম মছলা পেকেটটো ৰেডি কৰি লৈছোঁ আৰু মিট মছলা এয়া এভৰিডে এইখিনিয়ে মই ব্যৱহাৰ কৰিম এয়া তেজপাত দেখিছে এয়া হ'ল ইলাচি 3টা ডালচেনি টুকুৰা 300মান লৈছোঁ সৰু সৰুকৈ তাৰপিছত এয়া দেখা পাইছে এয়া হ'ল লং 3টা এইখিনি সামগ্ৰীয়ে মই এতিয়া বনাম সেই শুকাই থোৱা মাংস চাওকচোন বাৰু কেনেকৈনো মই ৰান্ধো আৰু লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকক অনুৰোধ যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেন্তে বলক এতিয়া মই কেনেদৰে ৰান্ধো তাকে চাওঁ এয়া ইতিমধ্যে কেৰাহীটো গৰম হ'ল যিহেতু মই অলপমান আগতেই পাতি ৰাখিছিলোঁ গেছত এনেদৰে এয়া তেল গৰম হ'বলৈ বহুত বেছি আমি ৰ'ব নালাগে যিহেতু কেৰাহীটো কৈছোৱে নহয় মই অলপ দেৰি আগৰ পৰাই পাতি থোৱা আছিল গৰমে হৈ আছিল গতিকে তেল দিয়া লগালোঁ আমাৰ গৰম হ'লে অৰ্থাৎ আমি ইয়াত সামগ্ৰী এড কৰিব পাৰোঁ প্ৰথমে মই ইয়াত তেজপাত এড কৰিলোঁ তাৰপাছত লং এয়া ডালচেনি তাৰপাছত এয়া ইলাচি এনেদৰে এড কৰাৰ পাছত এয়া দেখিছেনে ভিডিঅ' কৰি থকাৰ ধ্যানত এইফালে ডালচেনি কেৰাহীত নহয় এইফালে পৰিছিল বাৰু যিকি নহওক মই উঠাই দিলোঁ তেললৈ তাৰপাছত আমি এতিয়া এড কৰিম ইয়াতে প্ৰথমে এয়া পিঁয়াজ ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ যদিও এই যে কাটি মেলি ৰেডি কৰি থোৱা সামগ্ৰী ল'বলৈ অকণমান লৰচৰ যেতিয়া হয় ইফালৰ পৰা ইফালে লগতে কেমেৰাটো গুচি যায় নহয় সেয়েহে বৰ ধুনীয়াকৈ দেখাব পাৰিছোঁ নে নাই পৰা সেয়া নাজানো তথাপিও চেষ্টা কৰিছোঁ যাতে আপোনালোকে সুন্দৰকৈ দেখা পায় আচলতে আপোনালোকক শিকোৱাৰ উদ্দেশ্যৰে নহয় মই কেনেদৰে ৰান্ধিছোঁ সেই তাকেহে আপোনালোকক দেখুৱাবলৈ বিচাৰোঁ আৰু সেই তেনেকৈয়ে আপোনালোকলৈ প্ৰেৰণ কৰোঁ গতিকে এনেকৈয়ে চাই যিসকলে মোক মৰম দিছে তেওঁলোকক বহুত বেছি অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ খুব ভাল লাগে যেতিয়া এনেদৰে ভিডিঅ'সমূহ চাই কমেণ্ট এটা দিয়ে আচলতে সেই কমেণ্টটো পোৱাৰ পিছত দুগুণ উৎসাহ আহে সেয়ে ভাল লাগে আৰু এতিয়া এয়া আদা নহৰু পেষ্ট কৰি ৰাখিছিলোঁ বৰ বেছিকৈ মিহিকৈ মই টুকুচি লোৱা নাই আৰু মাংসখিনি যিহেতু ধুই মেলি একদম ধুনীয়াকৈ শুকুৱাই মেলি ৰখা হৈছিল গতিকে এতিয়া আকৌ এবাৰ ধুবলগীয়া প্ৰয়োজন নহয় তথাপিও যদি কোনোবাই ইচ্ছা কৰে এই মাংস শুকাই থোৱা এই মাংসখিনি পুনৰ এবাৰ যদি ধুওঁ বুলি ভাবে ধুব পাৰে কিন্তু কুহুমীয়া গৰম পানীত তেনেকৈ ধুই ল'ব পাৰে যি কি নহওক এতিয়া মই কেনেদৰে ৰান্ধিছোঁ তাকে আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়া মই এড কৰিম ইয়াতে এই যে জলকীয়া 4টা ৰেডি কৰি থৈছিলোঁ তাৰে মই এটা কমাই দিছোঁ 3টাহে দিছোঁ এয়া এটা জলকীয়া কমাই দিছোঁ 3টা জলকীয়া এড কৰাৰ পাছত জলকীয়াৰ লগতে মই এড কৰি দিছোঁ বিলাহী এয়া এতিয়া মই এড কৰিছোঁ হালধি আৰু এতিয়া এখন হাতে যিহেতু কৰি আছোঁ গতিকে মই এতিয়া চিজিল নকৰোঁ জাষ্ট বস্তুবোৰ এনেকৈ দেখিছেনে ঢাকনি চাকনি খুলি মেলি এনেকৈ ৰাখি দিছোঁ আৰু এতিয়া এয়া হালধি নিমখ দিলোঁ এফালে আকৌ ভয়ো লাগে নহয় কেনেবাকৈ যদি পিঁয়াজ জ্বলি যায় ইমান হেঁপাহেৰে বনোৱা আঞ্জাখন যিকোনো খাদ্য হওক মুঠতে যদি বেয়া হয় জ্বলি যায় খাবলৈ যিমান বেয়া পাওঁ তাতোতকৈ অন্তত বেছি দুখ পাওঁ সেইকাৰণে এইবোৰ এনেকৈ এৰি দিছোঁ
পিছত দেখা যাব। আৰু এতিয়া এড কৰিব লৈছোঁ এই যে দেখা পাইছে এভৰিডে গৰম মছলা, অকণমান গৰম মছলা এড কৰিছোঁ এনেদৰে, বৰ বেছি নিদিওঁ মই মছলা। আৰু এয়া মিট মছলাটো গৰম মছলাতকৈ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ। আৰু এই সামগ্ৰীবোৰ আচলতে ইমানখিনি দিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নহয়, আপোনালোকে ইচ্ছা অনুসৰি নিজৰ মতেই দিব পাৰে, কাৰণ সকলোৰে পচন্দবোৰ বেলেগ বেলেগ, গতিকে কোনোবাই হয়তো অকণমান বেছিকৈ ভাল পায়, কোনোবাই অকণমান কমকৈ, সেইকাৰণে নিজৰ ইচ্ছা অনুসৰি দিয়া হয়। আৰু এতিয়া আমি এনেদৰে জুই অলপমান কমাম, জুই কমকৈ কৰি এতিয়া মই ইয়াত ঢাকন দি ৰাখিম। এয়া এনেদৰে ঢাকন দি অকণমান বিলাহীখিনি গলিবলৈ দিম, চাই থাকিব শেষলৈকে দেই। আৰু এতিয়া এয়া বিলাহী আমাৰ 80% হৈ গ'ল, সম্পূৰ্ণ মই সিজাই লোৱা নাই, 80% হৈ গ'ল আৰু 20%হে বাকী আছে। আৰু এনে সময়তে মই বিলাহীখিনি এনেদৰে এই প্লেটখনত কাঢ়ি লৈছোঁ। আৰু এনেদৰে প্লেটখনত কঢ়াৰ পিছত কি কৰিম সেয়াও জানিব লাগিব নহয়, গতিকে চাই থাককচোন বাৰু ভিডিঅ'টো। এয়া এনেদৰে কাঢ়ি মেলি পুনৰ মই ইয়াত এড কৰিছোঁ তেল। আৰু এতিয়া তেল গৰম হ'বলৈ আমি অকণমান দেৰি ৰ'ব লাগিব। আৰু এতিয়া এয়া তেল গৰম হৈ গ'ল, গতিকে আমি তেল গৰম হোৱাৰ পিছত ৰৈ নাথাকোঁ, এনেদৰে এড কৰি দিম শুকাই থোৱা মাংস। এইখিনি অকণমান ফ্ৰাই কৰি লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া এয়া মাংস অলপমান ফ্ৰাই হৈ গ'লে দেখা পাইছে নহয়, ৰংটো অকণমান সলনি হ'ল, গতিকে এতিয়া আমি ইয়াত এড কৰি দিম ইয়াতে সৰু সৰুকৈ যে কাটি ৰাখিছিলোঁ আলু, এয়া আলু এনেদৰে এড কৰিলোঁ। আৰু এতিয়া আলু আৰু মাংস এনেকৈ মই কম দি সিজিবলৈ দিম। আৰু এতিয়া তেন্তে এনেদৰে সিজিবলৈ দিওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া এয়া দেখা পাইছে, এতিয়া আমাৰ এড কৰিবলৈ হৈ গ'ল এই যে সিজাই থৈছিলোঁ বিলাহী, এনেদৰে ইয়াত বিলাহী এড কৰিলোঁ। তাৰপাছত এয়া আৰু ইয়াত এতিয়া বিশেষ এড কৰিব লাগে একো নাই, একেবাৰে লাষ্টত এড কৰিম। সেয়া আপোনালোক সকলোৱে জানে লাষ্টত আমি কি এড কৰোঁ, ধনিয়া নহয় জানো, গতিকে ধনিয়া এড কৰিম বাৰু, সেয়া সময় আছে এতিয়া। গতিকে এতিয়া মই এনেদৰে ঢাকন মাৰি এয়া জুই একেবাৰে কমকৈ কৰি ৰাখিলোঁ। মাজে মাজে চাই থাকিবও লাগিব বাৰু, যিহেতু পানী এড কৰা নাই নহয়, সেয়ে জ্বলাৰ সম্ভাৱনা থাকে, গতিকে মাজে মাজে চাব লাগিব। আৰু এইফালে মোৰ দাইল উতলি আছে। আজি আপোনালোকক এই ৰাতি আৰম্ভ কৰিছোঁ মই ভিডিঅ'টো, পাকঘৰত আৰম্ভ কৰিছোঁ, সেয়ে মানে কি কৰি আছোঁ এই সময়কণত আৰু কেনেদৰে ৰান্ধিছোঁ। বিশেষকৈ ভিডিঅ' কৰাৰ কাৰণটো এই যে শুকাই থোৱা মাংস বুলি কৈছিলোঁ, ৰান্ধি আছোঁ যিটো আপোনালোক দেখুৱাই আছোঁ, সেয়া আচলতে আপোনালোকক দেখুৱাবলৈ মোৰ মন গ'ল, সেইকাৰণে আৰম্ভ কৰিলোঁ। আৰু এইফালে দাইলত কি দিছোঁ মই আজি, দাইলত এয়া কচু দিছোঁ। আৰু এতিয়া মই ইয়াত আদা দিম। আদা এনেদৰে দাইল উতলি থাকোঁতে দি হয়তো আপোনালোকে খাইছেই, নাই খোৱা বুলি মই ক'বলৈ নাযাওঁ, তথাপিও মই মানে এনেকৈ আদা কাটি দিয়াৰ পিছত এটা গোন্ধ আহে, খুবেই বেছি ভাল লাগে। গতিকে যিসকলে খোৱা নাই এবাৰ খাই চাবচোন তেনেকৈ। আৰু এয়া টুকুৰা টুকুৰকৈ কাটি ল'লোঁ এনেদৰে আদা। অৱশ্যে যিসকলে আদা গোন্ধ কেৱল ভাল পায়, খাই পালে এনেকৈ থাকে ন, কিছুমানে বেয়া পায়, তেনেকুৱা হ'লে কিন্তু এনেকৈ সৰু সৰুকৈ নাকাটিব, ডাঙৰকৈ এডোখৰকৈ দি দিব, নতুবা থুকুচি ল'ব, তেনেদৰে দিলে তেতিয়া মানে আদাডোখৰ বাছি ছাইড কৰি দিব পাৰি। আৰু এনেদৰে আমাৰ ঘৰত পিছে টুকুৰা টুকুৰকৈ দি দিলে খাই পোৱা এজন লোকো, বেয়া পোৱাৰ লোক এজনো নাই, আমি তিনিওজনেই ভাল পাওঁ। এওঁ ভাল পায়, জোনাকেও ভাল পায়, আৰু ময়ো ভালেই পাওঁ। আৰু সেইকাৰণে এনেদৰে সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি দিলোঁ। আৰু এনেদৰে কাটি দিলে বেলেগ এটা গোন্ধ আহে আদাৰ, গতিকে এনেদৰে দিলোঁ। আৰু আজি এয়াই মই ৰান্ধিছোঁ। আৰু এইফালে ভাতটো হৈ গ'ল, আপোনালোকক প্ৰথম আৰম্ভণিতে কৈছিলোঁ, এইফালে এয়া হ'বলৈ হৈছেগৈ আমাৰ। আজি ভিডিঅ'টো পাকঘৰতে আৰম্ভ কৰি মই পাকঘৰতে সামৰি দিম। এয়া এনেদৰে ৰান্ধিলোঁ, ইয়াত মই পানী এড নকৰোঁ, এনেদৰে জুই কমত
কৈছোঁ নহয় মাজে মাজে চাই থাকিব লাগিব, নহ'লে জ্বলাৰ সম্ভাৱনা আছে। গতিকে এনেদৰে মই ৰান্ধি মেলি ৰেডি কৰিম আজি ৰাতি ভাত সাজ খাবলৈ। গতিকে এয়া জুই কম এনেদৰেই ৰান্ধি আছোঁ। ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰি দিওঁ চাগে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকক পুনৰ এবাৰ অনুৰোধ কৰিছোঁ, যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজি তেন্তে আপোনালোকৰ পৰা বিদায় লৈছোঁ, কিন্তু পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। পাকঘৰতে আৰম্ভ, পাকঘৰতে সামৰণি। পুনৰ লগ হ'ম। ধন্যবাদ।